ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠটো আমি পঢ়ি আছিলোঁ এটা যে কি চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ। তাত পাৰ্ট 1টোত আমি শেষলৈকে পঢ়িছিলোঁ যে সীমিত ৰাষ্ট্ৰন্তৰলৈকে পঢ়িছিলোঁ যে সীমিত ৰাষ্ট্ৰন্তৰ ইংলেণ্ড, জাপান, ভূটান, থাইলেণ্ড আদিত যে সীমিত ৰাষ্ট্ৰন্তৰ আছিল তাত ৰজা বা ৰাণী আছিল, কিন্তু তাত প্ৰকৃততে গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল। সেইটোলৈকে আমি পঢ়িলোঁ। এতিয়া পিছৰখিনি আমি পঢ়িম। পিছৰখিনি কৈছে যে এজনৰ শাসনক কি বুলি কোৱা হয়? ৰাজতন্ত্ৰ বুলি কোৱা হয়। কেইজনমান নিৰ্বাচিত ব্যক্তিৰ শাসনক অভিজাততন্ত্ৰ বুলি কয় আৰু জনগণৰ শাসনক গণতন্ত্ৰ বুলি কয়। এতিয়া কথাটো হ'ল কি যেন আধুনিক যুগতো এজন নেতাই শাসন কৰা এক প্ৰকাৰৰ শাসন প্ৰণালী আছে বুলি কৈছে, শাসন ব্যৱস্থা আছে বুলি কৈছে। যে এজন ব্যক্তিয়ে শাসন কৰা তেনেকুৱা দেশ এতিয়াও পৃথিৱীত আছে কেইখনমান দেশ, যিটো চৌদি আৰবৰ ৰাজকুমাৰ আছে, ৰাজকুমাৰে তেওঁ পৰিচালনা কৰে। ব্ৰুনেইত আছে, ওমান আছে, কাটাৰ আছে আদি কি হৈছে এইবিলাক হৈছে মধ্যপ্ৰাচ্যৰ দেশ, আৰু এই মধ্যপ্ৰাচ্যৰ দেশসমূহৰ কি হয় শাসন ব্যৱস্থা এজন ব্যক্তিৰ হাতত সোমাই আছে, আৰু এইবোৰক কি বুলি কোৱা হয়? একনায়ক তন্ত্ৰ বুলি কোৱা হয়। একনায়ক তন্ত্ৰ চলা ৰাষ্ট্ৰৰ জনসাধাৰণৰ স্বাৰ্থতকৈ নেতাৰ স্বাৰ্থহে বেছি গুৰুত্ব লাভ কৰে। চোৱা তুমি কাটাৰ আৰু বা ব্ৰুনেই বা ওমান বা চৌদি আৰৱলৈ চালে গম পাবা যে তাত কি হয় ৰাজকুমাৰ বা তাত ৰজাসকলৰ কি আছিলে কি বুলি কয় তেওঁলোকৰ যথেষ্ট পৰিমাণৰ তেওঁলোকৰ সা সম্পত্তি আছে অন্য নাগৰিকৰ তুলনাত। এতিয়া কথাটো তাত তেনেকুৱা ৰাজ্যত কি হয় বা তেনেকুৱা দেশত কি হৈ যায়, নেতাৰ বিৰোধিতা কৰাটোৱে দণ্ডনীয় হৈ যায়। আমি হেৰিয়ত পঢ়িছিলোঁ যে ক্লাছ 6ৰ এটা পাঠত ইংৰাজী পাঠ এটাত পঢ়িছিলোঁ ডেমন আৰু পিথিয়াছত। তেতিয়া তোমাৰ ডিঅনিছাছে এটা কথা কৈছিল যে ইন মাই কাণ্ট্ৰি মাই ৱৰ্ড ইজ ল বুলি কৈছিলে। যে ইয়াতো ঠিক তেনেধৰণৰ কথা, এজনে শাসন কৰিলে তাত কি হয় তেওঁৰ যিটো মুখৰ কথা সেইটোৱে হৈছে আইন বুলি কৈছে, আৰু সেইটোৰ বিৰোধিতা যোনেই কৰে তেওঁ কি হৈছে তেওঁ দণ্ডনীয় হ'ব, দণ্ড লাভ কৰিব, মানে শাস্তি লাভ কৰিব। এই শাসন ব্যৱস্থাৰ গণতন্ত্ৰৰ সম্পূৰ্ণ বিপৰীত। ই গণতন্ত্ৰ কেতিয়াও লগত নিমিলে, ই গণতন্ত্ৰৰ সম্পূৰ্ণ বিপৰীত। গণতন্ত্ৰত কি হয় মানুহে সুখ লাভ কৰে, মানুহে শাসন পৰিচালনা কৰে, মানুহে প্ৰতিনিধি নিৰ্বাচন কৰে। সেইটো হৈছে কি তোমালোকে জাৰ্মানীৰ হিটলাৰ আৰু ইটালীৰ মুছলিনীৰ কথা নাম শুনিছা? 20 শতিকাত ইউৰোপৰ এই দুজন অতি শক্তিশালী শাসক একনায়ক আছিল। চ' 20 শতিকা মানে কি আজিৰ পৰা প্ৰায় 70-80 বছৰমানৰ আগৰ কথা কৈছে, যে সেইখিনি সময়ত কি আছিলে তোমাৰ জাৰ্মানীত হিটলাৰ আৰু কি আছিলে ইটালীত মুছলিনী নামৰ দুজন একনায়ক আছিল, যি একনায়কে কি আছিলে গোটেই পৃথিৱীখনতে তেওঁলোকে কি কৰিছিলে কিছুমান নিজৰ স্বৈৰাচাৰিতাৰ বাবে কিছুমান নীতি নিয়ম প্ৰচলন কৰিব বিচাৰিছিলে বা জাৰ্মানীত বিচাৰিছিলে। তোমালোকে নিশ্চয় 1947 চনত ভাৰতবৰ্ষ তোমালোকে নিশ্চয় জানা যে 1947 চনত ভাৰতবৰ্ষ স্বাধীন হ'ল। তাৰ আগতে প্ৰায় 200 বছৰ কাল আমাৰ দেশ ইংৰাজৰ শাসনত চলিছিল। প্ৰথমে বেপাৰ বাণিজ্য কৰিবলৈ আহি লাহে লাহে ভাৰতবৰ্ষৰ সৰু সৰু ৰাজ্যবোৰ নিজৰ দখললৈ নি উপনিৱেশ স্থাপন কৰিছিলে। চ' 200 বছৰৰ বাবে তেওঁলোকে শাসন কৰিছিল। তাৰমানে কি হৈছে 1757 চনত যিটো পলাচীৰ যুদ্ধ হৈছিল, সেই পলাচীৰ যুদ্ধৰ সময়তে কি আছিলে ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনলৈ গৈছিল। ব্ৰিটিছৰ অধীনলৈ নহয়, মানে আচলতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ গৈছিল। আৰু তেতিয়াৰ পৰা 1947 চনলৈকে কি আছিলে ব্ৰিটিছৰ শাসনৰ অধীনত আছিলে। প্ৰথমে উপনিৱেশিক বেপাৰ বাণিজ্য কৰিবলৈ আহিছিল আৰু পিছলৈ গৈ পেলাই তেওঁলোকে কি আছিলে শাসন পৰিচালনা কৰিবলৈ হ'লে। স্বাধীনতা লাভৰ সময়ছোৱাৰ পৰা লাহে লাহে ভাৰতত গণতন্ত্ৰ আৰম্ভ হ'ল। তাৰ আগতে কিন্তু ভাৰতত কোনো গণতন্ত্ৰ নাছিলে। ইংলেণ্ডৰ সংসদত যি পৰিচালনা হয়, যি চিনেটত যি নীতি নিয়ম প্ৰস্তুত কৰে, সেই নীতি নিয়মেই হৈছে ইয়াত পৰিচালিত হয়। বৰ্তমান ভাৰতৰ শাসনত সকলো নাগৰিকে অংশগ্ৰহণ কৰিব পাৰে। আমি জানো যে প্ৰতি 5 বছৰৰ মূৰে মূৰে সাধাৰণ নিৰ্বাচন হয়। সাধাৰণ নিৰ্বাচনত ভাৰতৰ চৰকাৰ গঠন হয়। গণতন্ত্ৰত চৰকাৰৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্ৰণ থাকে। চ' চৰকাৰৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্ৰণ থাকে কাৰণ এইটোৱে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন হয়। যদি চৰকাৰখনে ভাল কাম নকৰে তেনেহ'লে পিছৰ 5 বছৰ সেই চৰকাৰখনক ক্ষমতাচ্যুত কৰা হয়। জনবিৰোধী কাম কৰা চৰকাৰক জনসাধাৰণে ক্ষমতাচ্যুত কৰিব পাৰে। এই বিষয়ে কথাটো হ'ল কি যেন এই গণতন্ত্ৰৰ বিষয়ে পিছৰ পাঠত আমি আলোচনা কৰিছোঁ। ইয়াৰ আগতে আমি পাইছোঁ এইটো কথা যে গণতন্ত্ৰনো কি বস্তু, প্ৰতি 5 বছৰৰ মূৰে মূৰে যে ইয়াৰ ভোটাৰসকলে যে নিৰ্বাচন কৰে চৰকাৰখন, সেইটো কথা। চৰকাৰৰ বিষয়ে জানিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াৰ কামনো কি। চ' আচলতে কি হয় চৰকাৰে কি কাম কৰেনো, কেনেকৈ কামবোৰ পৰিচালনা কৰে আগতে পাইছোঁ অকণমান, তথাপিও এতিয়া আকৌ ইয়াত দিছে যে শাসন পৰিচালনা শাসন পৰিচালনানো কি কৰিব লাগে, চলাবলৈনো কি কৰিব লাগে, আচলতে কি শাসন কেনেকৈনো চলায়, ইনো কাম কেনেকৈ কৰে, চৰকাৰে কেনেকৈ কাম কৰে। ইতিমধ্যে উনুকিয়াই অহা হৈছে, মানে আগতে এইখিনি কথা কোৱা হৈছে যে আমি সকলো চৰকাৰৰ ওপৰত নিৰ্ভৰশীল, যিমানে ডাঙৰ মানুহ নহওক আমি সকলো চৰকাৰৰ ওপৰত নিৰ্ভৰশীল। উই আৰ ডিপেণ্ডেণ্ট অন আৱাৰ গভৰ্ণমেণ্ট। এইটো হৈছে কথা। কিন্তু যেনেকেই নহওক আমি চৰকাৰক টেক্স দিবই লাগিব।
নহয়নে বাৰু কথাটো? খোৱা বস্তু যোগানৰ পৰা নিৰাপত্তালৈকে চৰকাৰেও আমাৰ বাবে কৰে। খোৱা বস্তু যোগানৰ পৰা একে নিৰাপত্তালৈকে খোৱা বস্তু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ আমাক যোগান ধৰে আৰু নিৰাপত্তালৈকে চোৱা প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিমান টকা খৰচ কৰিবলগীয়া হয়। শিক্ষাৰ পৰা স্বাস্থ্যলৈকে আমাৰ শিক্ষা ব্যৱস্থাটো চৰকাৰে নিৰ্ধাৰণ কৰে, স্বাস্থ্য ব্যৱস্থাটো চৰকাৰে নিৰ্ধাৰণ কৰে। ঘৰ দুৱাৰৰ পৰা যাতায়াতলৈকে এতিয়া কি আছিলে তোমাৰ AY ঘৰ তেওঁলোকে নিৰ্মাণ কৰে যাতায়াতৰ বাবে ইষ্ট ৱেষ্ট কৰিডৰৰ পৰা আৰম্ভ কৰি এটা কি আছিলে চতুৰ্ভুজ তৈয়াৰ কৰিছে, নহয়নে বাৰু কথাটো? গল্ডেন চতুৰ্ভুজ কি বুলি কয়, তেনেকৈ তৈয়াৰ কৰি লৈছে। মুম্বাই, কলিকতা, দিল্লী, চেন্নাই এনেকৈ মিলাই লৈ পেলাই কৰিছিলে। সেইটো অটল বিহাৰী বাজপেয়ীৰ দিনতে কৰিছিলে। বাৰু যিয়ে নহওক, শান্তি প্ৰগতিৰ পৰা ন্যায় বিচাৰলৈকে সকলো কামতেই চৰকাৰে চকু দিবলগীয়া হয়। শান্তি প্ৰগতিৰ পৰা দেশৰ শান্তি প্ৰগতি এইবিলাক উন্নতিৰ কথা, এই সকলোবোৰ কথা নিৰ্ভৰ কৰে কেৱল চৰকাৰৰ ওপৰতে। চৰকাৰে ইয়াক চকু দিব লাগে। এই কামবোৰ আকৌ কিছুমান নীতি নিয়মৰ মাজতহে চলে। এই কামবোৰ সকলো কাম কিছুমান নীতি নিয়ম আছে, সেই নীতি নিয়মৰ মাজতে চলিব। চৰকাৰৰ এই নীতি নিয়মক আইন বুলি কোৱা হয়। যে চৰকাৰে এনেধৰণৰ নীতি নিয়মসমূহ প্ৰস্তুত কৰোঁতে কি হয়, কিছুমান আইন প্ৰণয়ন কৰে আৰু সেই আইনবোৰেই হৈছে আমি মানি ল'ব লাগে। সেই নীতি নিয়মবোৰ আমি মানি ল'ব লাগে। আইনবোৰো চৰকাৰে তৈয়াৰ কৰিবলগীয়া হয়। এই আইন প্ৰস্তুত কৰে চৰকাৰে। চৰকাৰৰ কি হয়, এজন কেন্দ্ৰীয় আইন মন্ত্ৰী থাকে, সেই আইন মন্ত্ৰীয়ে প্ৰস্তুত কৰে সকলোৰে পৰামৰ্শ মতে। তাৰ পাছত আকৌ কাম কাজ আইনমতে হৈছেনে নাই, কোনোবাই আইন মনা নাই নেকি, কোনোবাই কাৰোবাৰ প্ৰতি অন্যায় কৰিছে নেকি ইত্যাদিবোৰো চৰকাৰে চাবলগীয়া হয়। এই সকলোবোৰ চৰকাৰৰ বিভাগ আছে, বিভাগে চায় যে চৰকাৰৰ ন্যায় বিভাগে সকলোৰ প্ৰতি সমান ন্যায় হৈছেনে নাই সেইটো চায়। ভাবি চোৱাচোন, চৰকাৰৰ কামৰ পৰিসৰ কিমান বহল, চৰকাৰৰ কাম কিমান ডাঙৰ, কিমানখিনি কাম তেওঁলোকে কৰিবলগীয়া হয়। চৰকাৰে কৰিবলগীয়া কামৰ তালিকা আমি যদি প্ৰস্তুত কৰোঁ তেনেহ'লে সেই কামৰ তালিকা শেষ নহ'ব। তাৰমানে গম পাইছানে কথাটো? ইয়াৰ পিছত চোৱা, জানি থওঁ আহালৈ এটা বস্তুলৈ আহা, এইটোত কি দিছে যে চৰকাৰে গোটেই কামবোৰ 3টা ডাঙৰ ভাগত ভাগ কৰি লৈছে। আমি আগতেও পাইছিলোঁ এইটো কথা যে কি আছিলে, কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডলৰ কথা। বিধানমণ্ডলে আইন প্ৰস্তুত কৰিব। ইয়াত আছে ভাগ কেইটা হৈছে কি, আইন প্ৰণয়ন বিভাগ এইটো হৈছে বিধানমণ্ডল, আইন প্ৰয়োগ বিভাগ এইটো হৈছে কি কাৰ্যপালিকা, আৰু বিচাৰটো হৈছে ন্যায়পালিকা। এই সকলোবোৰ 3টা ভাগত ভাগ কৰি লৈছে। ইয়াত কৈছে যে আইন প্ৰণয়নৰ বাবে আইন প্ৰণয়ন বিভাগ মানে যিটো কোৱা হয় বিধানমণ্ডল, আইন প্ৰয়োগ অৰ্থাৎ আইনমতে শাসন চলোৱা হৈছেনে নাই সেইটো হৈছে কাৰ্যপালিকা, আৰু হৈছে কি আইন বিভাগ আৰু কাৰ্যপালিকাৰ কামৰ ভাল বেয়া বিচাৰ কৰাত আইনৰ সহায়ত গোচৰ আদি মীমাংসা কৰাত জনসাধাৰণক ন্যায় দান কৰা বিভাগটোৱে হৈছে বিচাৰ বিভাগ, যিটো কোৱা হয় ন্যায়পালিকা বুলি কোৱা হয়।